হাই ফ্ৰেণ্ডছ, আজি ভিডিঅ'ত কম্পিউটাৰত কেনেদৰে হোৱাটছআপ ইউজ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰা হ'ব। তো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই থাকক। ফাৰ্ষ্ট আপোনালোকে আপোনাৰ কম্পিউটাৰত ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিলে হ'ল। তাৰপিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব হোৱাটছআপ ৱেব বুলি লিখিলে হোৱাটছআপ ৱেবত ক্লিক কৰিলে হ'ল। ক্লিক কৰাৰ পিছত এনেদৰে এখন ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে QR ক'ড এটা আহি যাব। ইয়াত মোবাইলেৰে স্কেন কৰিলে হোৱাটছআপটো মোবাইলৰ লগত লিংক হৈ যাব কম্পিউটাৰত। তাৰপিছত আপুনি আপোনাৰ হোৱাটছআপটো মোবাইলত খুলি ল'ব। ইয়াত ৰাইট চাইডে ওপৰত থকা তিনিটা ডট যে আছে তাত ক্লিক কৰিলে হ'ল। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত লিংক ডিভাইচেছ বুলি আহিব। ইয়াত লিংকে ডিভাইচ মাৰিলে হ'ল। তাৰপিছত আপোনাৰ স্কেনাৰটো অ'পেন হৈ যাব। তাত কম্পিউটাৰ QR ক'ডটো স্কেন কৰিলে হ'ল। স্কেন কৰাৰ পিছত আপোনালোকে ইয়াত লিখি দিব গুগল ক্ৰোম। কানেক্ট হোৱাৰ পিছত এনেকৈ দেখাব কম্পিউটাৰ কানেক্টিং হৈ আছে, লোডিং হৈ আছে মেছেজখিনি। ইয়াত আপোনালোকে চাৰ্টখিনি আহি যাব। যিকোনো মোবাইলত কৰা সকলো কাম ইয়াত কৰিব পাৰে। এই চাৰ্টখিনি মানে যিকোনোতে ক্লিক কৰি আপোনালোকক দেখাই দি আছোঁ। এইকেইটা দেখাই দিলোঁ এবাৰ ক্লিক কৰি। ইয়াত আপোনালোকে মেছেজ লিখিব পাৰে এনেকৈ, কি কৰি আছ? এইটো চেণ্ড কৰিবলৈ কাৰ্ড চেণ্টাৰত ক্লিক কৰিলে হ'ল, চেণ্ড হৈ গ'ল। ইয়াত আপোনালোকে ফটো, ডাইৰেক্ট ফটো, ডকুমেণ্ট কৰি, ভিডিঅ' বা ফটো সকলো বস্তু ইয়াত পঠিয়াব পাৰে। হোৱাটছআপত যি ব্যৱহাৰ কৰিব পাৰি ইয়াত সকলোবোৰ পাৰে। তাৰপিছত এইবোৰ ইয়াত ইম'জি আছে হোৱাটছআপত থকাবোৰ, ইয়াৰ পৰা যিকোনো ইম'জি ক্লিক কৰি পঠিয়াব পাৰি। সকলোবোৰ ইম'জি পাব ইয়াত। এনেদৰে ইম'জিবোৰ চাব পাৰে তললৈকে, সকলো ইম'জি আছে। ইয়াত যিকোনো এটা ইম'জি পঠিয়াই দেখাই দি আছোঁ। এইটো ক্লিক কৰিলোঁ, কাৰ্ড চেণ্টাৰত টিপিলে ইম'জিটো গুচি যাব। ইয়াত আপোনালোকে গিফ্টছবোৰো পাব। গিফ্ট ইয়াৰ পৰা এইটো গিফ্ট মই পঠিয়াম, চেণ্ড কৰিলে হ'ল। এইটো গিফ্ট চেণ্ড হৈ গ'ল। ইয়াত মোবাইলৰ নিচিনা ষ্টেটাছো চাব পাৰে। ষ্টেটাছ চাবলৈ এইটো ওপৰত লিখা আছে ষ্টেটাছ চিম্বল। এই ষ্টেটাছ চিম্বলটোত ক্লিক কৰিলে হ'ল, ষ্টেটাছবোৰ আহি যাব ইয়াত। ইয়াত যিকোনো এটা ষ্টেটাছ, ইয়াত মই যিকোনো এটা ষ্টেটাছ প্লে কৰি দিছোঁ। এনেদৰে ষ্টেটাছবোৰ চাব পাৰে। ষ্টেটাছৰ ৰিপ্লাই দিব পাৰে ইয়াত। ইম'জি দে, গিফ্টছ দে, কিবা লিখি দিয়ে, অল এভৰিথিং পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াত নতুনকৈ কোনোবা কণ্টেক্টৰ লগত হোৱাটছআপত কানেক্ট কৰিব লাগিলে ইয়াত চাৰ্চ কৰিলে হ'ল। কণ্টেক্ট নেমটো ক্লিক কৰি চাৰ্চ কৰিলে ইয়াত আহি যাব। মই ইয়াতে চাৰ্চ কৰি দিছোঁ, তলত আহি গ'ল, এইটো আহি গ'ল। কিবা গ্ৰুপ কৰিব লাগিলে এই তিনিটা ডটৰ অপশ্যনটো পাই যাব। গ্ৰুপ, প্ৰফাইল, কেটেলগ সকলোবোৰ ইয়াত পাই যাব। প্ৰফাইলৰ ফটো চেঞ্জ কৰিবলৈ লাগিলে, প্ৰফাইলৰ নাম চেঞ্জ কৰিব লাগিলে সকলোবোৰ ইয়াত পাব। ইয়াত আপোনালোকে ফটো চেঞ্জ কৰিব পাৰে। মোবাইলৰ পৰা যিকোনো ফটো, ভিডিঅ' বা
কিবা এনেকুৱা লিংক আদি আনিবলৈ বিচাৰিলেও এইটো ব্যৱস্থাৰে আনিব পাৰে ইয়াত। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈতো একেবাৰে নাপাহৰিব। Yeah.